Hi friends, welcome back to our channel once again. I hope আপোনালোক ভালে আছে। আজিৰ ভিডিওটোত আমি আসাম পুলিশ কমান্ডোৰ যি সাইকোমেট্ৰিক টেষ্ট আছে তাৰ এটা ইম্পৰ্টেন্ট পইণ্ট এটিটিউড মেজাৰমেন্ট। এই এটিটিউড মেজাৰমেন্টৰ আপোনালোকৰ কি প্ৰশ্ন সোধা হ'ব, লগতে এই এটিটিউড মেজাৰমেন্টৰ কি বেচিছত সোধা হ'ব, গোটেইখিনি এই ভিডিওটোত A to Z আলোচনা কৰিম। আৰু যদি আপুনি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। লগতে ভিডিওটো চাই আপোনালোকৰ হেল্প হ'লে প্লিজ ভিডিওটো লাইক কৰি দিব। আৰু যদি আপোনালোকৰ কিবা ডাউট থাকিলে কমেন্ট কৰি জনাব। সো বলক ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া এটিটিউড মেজাৰমেন্টটো আপোনালোকৰ 5টা স্কেলিঙৰ ওপৰত বেচিছ কৰি চোৱা হ'ব। এইবিলাক হ'ল লাইকেট স্কেলছ, থাৰ্ষ্টন স্কেলিং, বোগাডা ছ'চিয়েল ডিষ্টেন্স স্কেল, চেমেণ্টিক ডিফাৰেঞ্চিয়েল আৰু গুডমেন স্কেলিং। এই 5টা বেচিছৰ মেজৰ স্কেলৰ ওপৰত যিকোনো মানুহৰ এটিটিউডটো মেজাৰ কৰা হয়। চ' এইবিলাক আমি আলোচনা কৰিম ভালকৈ, আৰু আপোনালোকৰ এক্সপেক্টেড কেনেকুৱা টাইপৰ এইবিলাক ৰিলেটেড কুৱেশ্যনবিলাক সুধিব আৰু এটিটিউড মেজাৰমেন্টটো আপোনালোকৰ কেনেকৈ কৰা হ'ব গোটেইখিনি আমি ডিপলি আলোচনা কৰিম। চ' বলক ভিডিওটো আৰম্ভ কৰোঁ। এতিয়া লাইকেট স্কেলৰ আমি এটা এক্সপেক্টেড কুৱেশ্যনবিলাক চাবলৈ চেষ্টা কৰিম যে আপোনালোকক কেনেকৈ দিয়া হ'ব কুৱেশ্যনবিলাক। চ' আপোনালোকক ইয়াত 5টা পইণ্ট মানে 5টা অপশ্যনত কুৱেশ্যনবিলাক দিয়া হ'ব। মিনছ আপোনাৰ এনচাৰটো 5টা অপশ্যনত থাকিব, তাৰ ভিতৰত আপোনালোকে এটা চুজ কৰিব লাগিব। আপোনালোকক সুধিলে যে আই ডু লাইক কফি, মিনছ যদি আপোনালোকৰ পেপাৰত দি দিয়ে তেতিয়াহ'লে আপোনালোকক দিয়া থাকিব পাৰে যে আই ডু লাইক কফি, মিনছ মই কফি ভাল পাওঁনে। তেতিয়াহ'লে আপোনালোকৰ অপশ্যনবিলাক কেনেকৈ থাকিব, ষ্ট্ৰংলি এগ্ৰি, নিউট্ৰেল, ডিছএগ্ৰি। এইটো ষ্ট্ৰংলি ডিছএগ্ৰি হ'ব লাগিছিলে। চ' ইয়াৰ ভিতৰত আপোনালোকে কি চুজ কৰিব তাৰ ওপৰতো ডিপেণ্ড কৰিব যে আপোনালোকৰ এটিটিউডটো কেনেকুৱা। তেনেদৰে নেক্সট কুৱেশ্যনটো চাম আমি। ইয়াত সুধিছে যে আই ৰিয়েলি বিলিভ ইন মাই চেল্ফ, মই নিজৰ ওপৰত বিশ্বাস কৰোঁনে। চ' আপোনালোকে ইয়াত কোনটো অপশ্যন দিয়ে তাৰ ওপৰত তেওঁলোকে চাব যে আপোনালোকক মেজাৰ কৰিব আপোনালোকৰ এটিটিউডটো। চ' ইয়াত অপশ্যন আছে ষ্ট্ৰংলি এগ্ৰি, নিউট্ৰেল, ডিছএগ্ৰি, ষ্ট্ৰংলি ডিছএগ্ৰি। চ' ইয়াত আপোনালোকে চিম্পলি ষ্ট্ৰংলি এগ্ৰিত ছিলেক্ট কৰিব পাৰিব। চ' তেনেদৰে নেক্সট আমি বেলেগ স্কেলিংটো চাম, থাৰ্ষ্টন স্কেলছ। এইটোত আপোনালোকৰ 11টা পইণ্ট দিয়া হ'ব, য'ত আপোনালোকে সেই পইণ্টৰ ভিতৰত এটা পইণ্ট ছিলেক্ট কৰিব লাগিব বা এটা অপশ্যন ছিলেক্ট কৰিব লাগিব। আপোনালোকক ধৰক এটা এক্সাম্পল দিব খুজিছোঁ, হি ইজ ইয়'ৰ বেষ্ট ফ্ৰেণ্ড। আপোনালোকক সুধিব পাৰে বহুতো আপোনালোকৰ ফ্ৰেণ্ডৰ নাম, তুমি কোৱাচোন তোমালোকৰ ফ্ৰেণ্ডৰ নাম। তাৰ ভিতৰত আপোনালোকক সুধিব যে এটা নাম কৈ দিব, তোমাৰ এইজন ফ্ৰেণ্ড বেষ্ট ফ্ৰেণ্ড হয়নে। চ' আপোনালোকে তাত অপশ্যনবিলাক পাব এগ্ৰি, ষ্ট্ৰংলি এগ্ৰি, অ'কে, নিউট্ৰেল, ডিছএগ্ৰি, ষ্ট্ৰংলি ডিছএগ্ৰি এটচেট্ৰা, আৰু আপোনালোকৰ বহুতো অপশ্যনবিলাক দিয়া থাকিব। এতিয়া আপোনালোকে কোনটো অপশ্যন চুজ কৰিব তাৰ পৰাও আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হ'ব। চ' আপোনালোকৰ এনেকৈও সোধা হ'ব যে, এতিয়া আপোনালোকক আৰু এটা এক্সাম্পল দিব খুজিছোঁ যে আপোনালোকক এনেকৈও সুধিব পাৰে যে তোমালোকক এজন টিচাৰে পঢ়াই আছে, কোৱাচোন এই টিচাৰজনে তোমালোকক কেনেকুৱা পঢ়াইছে। আৰু আপোনালোকক অপশ্যনবিলাক দিয়া থাকিব গুড, অ'কে, এক্সট্ৰিমলি গুড, ডিছএগ্ৰি। তেনেকৈ আপোনালোক 11টা পইণ্ট দিব পাৰে, আৰু আপোনালোকে তাৰ পৰা কেনেকুৱা আপোনালোকে অপশ্যনটো চুজ কৰে তাৰ ওপৰতো আপোনালোকৰ এটিটিউডটো ডিপেণ্ড কৰিব। নেক্সট আমি স্কেলিংটো চাম, বোগাডা ছ'চিয়েল ডিষ্টেন্স স্কেল, যাৰ পৰা আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হ'ব। যিমান স্কেলিং আমি আলোচনা কৰিম এই গোটেইটোৰ পৰা আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হ'ব। চ' ইয়াত আপোনালোকক এনেকৈ সুধিব যে বেলেগ ষ্টেট, ধৰক মণিপুৰৰ এজন ল'ৰা তোমালোকৰ আসামত আহিব, তুমি তাক আহিবলৈ দিবানে, নে তুমি এইজন ল'ৰাক ক'ত থবা বা ক'ত বহিবলৈ দিবা, তুমি তোমাৰ ষ্টেটত বহিবলৈ দিবানে, নে তুমি তোমাৰ ঘৰৰ ওচৰতে বহিবলৈ দিবা, তুমি তোমাৰ ঘৰতে বহিবলৈ দিবা। তেনেকৈ আপোনালোকৰ অপশ্যনবিলাক দিয়া থাকিব। চ' আপোনালোকে কোনটো অপশ্যন ছিলেক্ট কৰিব তাৰ ওপৰতো আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হ'ব যে আপোনালোকৰ এটিটিউড পজিটিভ কেনেকুৱা হয়, কি হয়, গোটেইখিনি ইয়াত আপোনালোকৰ মেজাৰ কৰা হ'ব। চ' তেনেদৰে নেক্সট আৰু এটা স্কেলিং আছে চেমেণ্টিক ডিফাৰেঞ্চিয়েল
ডিফাৰেঞ্চিয়েল স্কেল আপোনালোকৰ ইয়াত যেনেকৈ আগৰবিলাক স্কেলিং আছিলে তাত আপোনালোকৰ 5টা 11টা অপশ্যন বা পইণ্ট আছিলে কিন্তু ইয়াত আপোনালোকৰ 2টা মাত্ৰ পইণ্ট থাকিব ধৰক আপোনালোকক কিবা এটা কুৱেশ্যন সুধিলে সেইটোৰ আপোনালোকৰ এনসাৰ ইয়েছ অৰ নো দিব লাগিব অৰ গুড অৰ বেড আপোনালোকৰ 2টা মাত্ৰ অপশ্যন থাকিব তেনেকুৱা টাইপৰ আপোনালোকক কুৱেশ্যন সুধিব ধৰক এক্সাম্পল এটা লৈ লওক ধৰক এটা এক্সাম্পলটো লৈ লওক আপোনালোকক সুধিলে যে ডু ইউ লাইক স্মকিং সো আপোনালোকে এইটোত আপোনালোকৰ অপশ্যনবিলাক যেনেকৈ বেলেগত 5টা পইণ্ট 11টা পইণ্ট আছিলে তেনেকৈ ইয়াত আপোনালোকৰ এইবিলাক পইণ্ট নাথাকিব আপোনালোকৰ 2টাই অপশ্যন থাকিব এছ অৰ নো গুড অৰ বেড আপোনালোকক তেনেকৈ থাকিব সো আপোনালোকে এটা অপশ্যনটো চুজ কৰিব লাগিব এইটো আপোনালোকৰ সিম্পল এটা এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিলোঁ তেনেকৈ নেক্সট আমি এটা আৰু এটা স্কেলিংটো ডিছকাছ কৰিম এতিয়া মোষ্ট এণ্ড ইম্পৰ্টেণ্ট স্কেলিং হ'ল গুডমেন স্কেলিং এইটোৰ পৰা আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হ'ব যে এজন মানুহে কেনেকুৱা ভাবে চ' আপোনালোকক প্ৰথমতে এইটো ক'লে যে টিভিত ৱাইনৰ এড কৰা বেয়া বা টিভিত ৱাইনৰ এড কৰাটো বেয়া হয় চ' আপোনালোকে এগ্ৰি কৰিলে য়েছ দি দিলে তেনেকৈ সৰু ল'ৰা ছোৱালীক ৱাইন খাবলৈ দিব নালাগে এইটোতো আপোনালোকে এগ্ৰি কৰিলে এইটোতো এছ দি দিলে তেনেকৈ ৱাইন বা চিগাৰেট খালে কেঞ্চাৰ হয় চ' আপোনালোকে এইটোতো এগ্ৰি কৰিলে আৰু কিন্তু 4 নম্বৰত আপোনালোকক সুধিলে যে এইটো এগ্ৰি কৰিলে এইটো এগ্ৰি কৰিলে আৰু এইটো এগ্ৰি কৰিলে 4 নম্বৰত সুধিলে যে গভৰ্ণমেণ্টক টিভিত এড কৰিবলৈ দিব নালাগে এড বেন কৰিব লাগিব চ' আপোনালোকক ইয়াত এটা আপোনালোকক বেলেগ টাইপৰ কুৱেশ্যন সোমাই দিলে কনফিউজন টাইপৰ কুৱেশ্যন চ' আপোনালোকে ওপৰত 3টাটো য়েছ য়েছ কৰি আহিছে মিনছ এগ্ৰি 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 কৰি আহিলে চ' অবভিয়াছলি আপোনালোকে নভবাকে এইটো এগ্ৰি কৰি দিব সেইকাৰণে আপোনালোকে এইটো অপশ্যন দিছে ইয়াত সুধিছে যে গভৰ্ণমেণ্টক টিভিত এড কৰিবলৈ দিব নালাগে চ' এডটো বন্ধ কৰিব লাগিব মিনছ ইয়াত আপোনালোকক কোৱা নাই যে ৱাইন বা চিগাৰেটৰ এড বন্ধ কৰিব লাগিব ইয়াত কৈছে যে গোটেই যিবিলাক এড আছিলে এই এডবিলাক টিভিত কৰিবলৈ দিব নালাগিব এডবিলাক বন্ধ কৰিব লাগিব চ' যদি আপোনালোকে ইয়াত এছ দি দিয়ে তেতিয়াহ'লে আপোনালোকৰ এইবিলাক এছ দিয়াৰ কোনো মতলবেই নাথাকিব মূল্যই নাথাকিব আৰু আপোনালোকক এই অপশ্যনৰ কাৰণে যিবিলাক আপোনালোকে ওপৰত অপশ্যনবিলাক এগ্ৰি কৰিলে সেইবিলাক অপশ্যনবিলাক আপোনালোকৰ এলিমিনেট কৰা হ'ব কিয়নো আপোনালোকে ইয়াত ৰংকৈ এনসাৰ কৈ দিলে যে টিভিক গভৰ্ণমেণ্টক টিভিত এড কৰিবলৈ দিব নালাগে এডবিলাক বেন কৰিব লাগিব কিন্তু ইয়াত কোৱা নাছিল যে ৱাইন বা চিগাৰেটৰ এড বেন কৰিব লাগিব এড কৈছে যিহেতু সকলো ধৰণৰ এড সোমাই গৈছে চ' আপোনালোকে এনেদৰে ভাবি চিন্তি ক'ব লাগিব যাৰ দ্বাৰা আপোনালোকৰ এটিটিউডটো মেজাৰ হ'ব চ' আজি আমি এটিটিউডটো কেনেদৰে মেজাৰ কৰা হয় 5টা মেইন পইণ্টৰ ওপৰত আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হয় প্ৰথমতে হ'ল লাইক এড স্কেল নেক্সট অপশ্যনটো থাৰ্ডষ্টন স্কেলিং থাৰ্ডত হ'ল বোগাৰ্ড ছ'চিয়েল ডিষ্টেঞ্চ স্কেল ফ'ৰ্থত হ'ল চেমেণ্টিক ডিফাৰেঞ্চিয়েল স্কেলিং তাৰপিছত গুডমেন স্কেলিং এইকেইটা স্কেলিঙৰ ওপৰত আপোনালোকৰ এটিটিউডটো মেজাৰ কৰা হ'ব চ' আপোনালোকে এইবিলাক ভালদৰে চাব আৰু যদি আপুনি আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে চেনেলটো ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি বেল আইকনটো প্ৰেছ কৰি দিব চ' আজিৰ কাৰণে ইমানেই আছিলে যদি কিবা কনফিউজন থাকিলে কমেণ্ট কৰি জনাব আৰু অলৰেডি আমি সাইকোমেট্ৰিক টেষ্টৰ ৰিলেটেড আগতে এটা ভিডিঅ' বনাইছিলোঁ যদি আপোনালোকে চাবলৈ চেষ্টা কৰে তেতিয়াহ'লে মই ভিডিঅ'টো ডেছক্ৰিপশ্যন বক্সত এই ভিডিঅ'টোৰ লিংক দি দিম চ' আজিৰ কাৰণে ইমানেই আছিলে নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং